2023 চনত আমাৰ যি সাৰথী ন্যাসৰ জন্ম হৈছিল, সাৰথী ন্যাসৰ মূল উদ্দেশ্যই আছিল যে আমাৰ যিসকল দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি সহায় কৰা, সাৰথী হিচাপে থকা তেওঁলোকৰ লগত, আৰু যিসকল দিব্যাংগ শিশু আছে সেই দিব্যাংগ শিশুসকলকো আমি সাৰথী ন্যাসে তেওঁলোকৰ লগত এগৰাকী সাৰথী হিচাপে থাকি তেখেতসকলক সমাজত এটা স্থান দিবৰ কাৰণে আমাৰ এই অনুষ্ঠানটোৰ জন্মগ্ৰহণ হৈছিল। আৰু আজি আমাৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ উপলক্ষে আমি লখিমপুৰস্থিত যি মা অনুষ্ঠানৰ স্বত্বাধিকাৰী তথা পৃষ্ঠপোষক শ্ৰী গোবিন্দ বৰদলৈদেৱক আমি আমন্ত্ৰণ কৰি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আমাৰ এই অনুষ্ঠানটোৰ পতাৰ মূল উদ্দেশ্য আছিল এইটোৱেই যে ইয়াত আজি আমাৰ অনুষ্ঠানটোত 100 গৰাকী মাতৃক সেৱা ল'বৰ কাৰণে এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। তাৰ লগতে বিভিন্ন বিদ্যালয়ৰ মহাবিদ্যালয়ৰ প্ৰায় 80জন ছাত্ৰ ছাত্ৰীক আমি তেওঁলোকক মাসকলক সন্মুখত ৰাখি দেউতাসকলক সন্মুখত ৰাখি তেওঁলোকক আমি এটা অনুভৱ দিব বিচাৰিছিলোঁ আচলতে মাসকল বা দেউতা তেওঁলোকৰ জীৱনৰ কাৰণে কিমান প্ৰয়োজনীয়, মাসকলে কিমান লেভেললৈকে তেওঁলোকৰ কাৰণে ছেক্ৰিফাইচ কৰিব পাৰে, কিমানখিনি কষ্ট মাকসকলে তেওঁলোকৰ কাৰণে কৰে। গতিকে সেই অনুভৱটো দিয়াৰ জৰিয়তে তেওঁলোকে যাতে কোনো বেয়া কাম কৰিবলৈ যোৱাৰ আগতে যাতে মাকৰ ছবিখন মুখলৈ আহে, কোনোদিন যাতে তেওঁলোকে বেয়া কামত লিপ্ত নহয়, বেয়া বস্তু নাখায়, সমাজলৈ যাতে এটা সুন্দৰ বাতাবৰণ কঢ়িয়াই আনিব পাৰে, তাৰ এটা প্ৰচেষ্টা আমি আগত ৰাখিয়ে সেইসকল ছাত্ৰ ছাত্ৰীক সন্মুখত ৰাখি এই অনুষ্ঠানটো আমি আয়োজন কৰিছিলোঁ। গতিকে আমি এই অনুষ্ঠানটো সফল হোৱা বুলি অনুভৱ কৰিছোঁ, কাৰণ আমি দেখা পাইছোঁ যে এই অনুষ্ঠানটো চলি থকাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে কান্দিছে, মাসকলে কান্দিছে। এটা খুব আৱেগ বিফল এটা অনুষ্ঠান, এটা খুব হৃদয়স্পৰ্শী এটা অনুষ্ঠান। সেই অনুষ্ঠানটোৰ জৰিয়তে সেইসকল ছাত্ৰ ছাত্ৰী উপকৃত হোৱাৰ লগে লগে তেওঁলোকৰ জৰিয়তে আৰু বহু ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। এয়াই আছিল আমাৰ অনুষ্ঠানটোৰ মূল উদ্দেশ্য। 276 অনুষ্ঠান হ'ল। এই অনুষ্ঠান মই অসমৰ বিভিন্ন প্ৰান্তত কৰি আহিছোঁ বা অসমৰ বহিৰাজ্যতো কৰিছোঁ। এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য হ'ল মাহীন ঘৰ নহওক, ঘৰহীন মা নহওক। সন্তান জীয়াই থাকোঁতে যাতে মা দেউতা ৰাস্তাৰ কাষত বৃদ্ধাশ্ৰমত সময় পাৰ কৰিব লগা নহয়, সন্তানৰ বুকুতেই থাকি পেলাই যেন মা দেউতাই সদায় চিৰ বিদায় ল'ব পাৰে। সন্তানে যেন সদায় ভাবে যে মন্দিৰলৈ যোৱাৰ আগত যাতে মা দেউতাকহে সেৱা শুশ্ৰূষা কৰিব লাগে, তাৰ পিছতহে মন্দিৰ। এই বাৰ্তাটোকে মই বিলাব খোজোঁ। আৰু এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্যটোৱেই হৈছে যে মা দেউতাৰ সেৱা শুশ্ৰূষাৰ বিনিময়ত যাতে সন্তানে জীৱনত অন্যকো বুজাব পাৰে যে মা দেউতা সেৱা শুশ্ৰূষাহে আমাৰ মানৱ ধৰ্ম। এই কথাখিনি ৰখাটো মই বিচাৰোঁ। আৰু মাতৃসকলক সেৱা কৰিবলৈ গৈ মই কিবা এপদ দি যি সেৱা লৈ মই সুখ অনুভৱ কৰোঁ, তাৰ দ্বাৰা মই সহায় বুলি নাভাবোঁ। মই আজিৰ প্ৰজন্মক মই বুজাব খোজোঁ যে মই এজন শাৰীৰিকভাৱে অক্ষম লোক হৈও যদি এনে মই কৰিব পাৰিছোঁ, কালিলৈ তোমালোকে সক্ষম হৈ আৰু পাৰিবা। ইয়াৰ লগতে ল'ৰা ছোৱালীখিনিক মই এইটো বাৰ্তাও দিব খোজোঁ যে জীৱনটো যাতে আসুৰিক বস্তু খায়, যিবিলাক মাদক দ্ৰব্য খাই ল'ৰা ছোৱালীয়ে জীৱন তছনছ কৰি পেলাইছে, কৰি মা দেউতাৰ বুকুতো কষ্ট দিছে, নিজৰ জীৱনটো শেষ কৰিছে, তেনে কাম নকৰক, সেই বাৰ্তাটো দিব খোজোঁ। আৰু এটা অনুষ্ঠানৰ বিনিময়ত যদি দুজনো বিপথে যোৱা সন্তান ঘূৰি আহে, সেয়াই মোৰ জীৱনৰ সাৰ্থকতা হ'ব বুলি ভাবি পেলাই মই এই অনুষ্ঠানটো কৰি আজি প্ৰকৃততে মা অনুষ্ঠানত সেইটোৱে থাকে যে আজি 100 গৰাকী বৃদ্ধা মাতৃক নিমন্ত্ৰণ কৰা হৈছে। তেখেতলোকক কিবা এপদ দি সেৱা ল'ম। তাৰোপৰি মা গীত মাতেৰে মুখৰিত হৈছে। তাৰোপৰি ন্যাস যি আছে, ন্যাস আৰু এই বিদ্যালয়ৰ তেওঁলোকে যিখিনি গোটাই ৰাখিছে, সকলো মিলাই মাতৃসকলক খোৱা বোৱাৰ এমুঠিলৈকে যোগাৰ কৰি আমি এই অনুষ্ঠানটো আগবঢ়াই দিম।